ক্লাছ 5-6ত পঢ়ি আছিলোঁ আৰু তেতিয়া মোক ঘৰৰ পৰা প্ৰায় দোকান পঠায় মাহঁতে সৰু সুৰা বস্তু আনিবলৈতো যাওঁ কিন্তু যেতিয়া ৰেচন পাতি আনিবলৈ দিয়ে তেতিয়া মই কওঁ মই নেযাওঁ কিন্তু লাহে লাহে সেই কামটো যে মোৰ আজি প্ৰিয় কাম হৈ পৰিলে মই গমকে নাপালোঁ কাৰণ তেতিয়া সৰু আছিলোঁ মই মানুহৰ লগত কথা পাতিবলৈ কি বুলি ক'ম আগৰ পৰাই ৰাস্তাৰ পৰাই মই ৰিহাৰ্চেল কৰি গৈ থাকোঁ মনৰ মাজত যে আজি মই দোকানত গৈ পেলাই কেনেকৈ ক'ম এই বস্তুটোৰ নামটো কেনেকৈ ক'ম মোৰ মুখৰ পৰা জানো ফুটি উঠিব কাৰণ তেতিয়া মোৰ কমিউনিকেশ্যন স্কিল একেবাৰেই নাছিলে আৰু এতিয়া ক'বলৈ গ'লে এতিয়া মই আটাইতকৈ ভাল পোৱা কামটোৱে হৈছে দোকান কৰিবলৈ যোৱা বজাৰ কৰিবলৈ যোৱা বাৰ্গেনিং কৰা গ'লে মানুহৰ লগত কথা পাতা তো সময়ৰ লগত যে মানুহৰ হেবিটবিলাক কেনেকৈ চেঞ্জ হৈ যায় তাৰে এটা জ্বলন্ত উদাহৰণ মই তো আজিও ঠিক তেনেকৈ মোক পেহীয়ে দোকানলৈ পঠিয়ালে মই একেবাৰে না নকওঁ মই যামেই যেনেকৈ হ'লেও মই যাম মই কাৰণ ভাল পাওঁ আৰু পেহী ছোৱালীজনীকো লৈ গ'লোঁ তাতে আমি গৈ পেলাই দেখিলোঁ ইমান ধুনীয়া মেকুৰী কুকুৰ পোৱালিটো তো আমি ভিডিঅ' কৰি লৈ আহিলোঁ তেতিয়াহে অকণমান কণ্টেণ্ট পাম আহি পেলাই দেখিছোঁ পেহীয়ে এগালমান বাচন কাষতে ফোনটো লগাই পেলাই চাই আছে আৰু কৈছে যে মই বোলে কামবালি হয় এয়া মোৰ ইমান সোপা কাপোৰ এসোপা বাচন আৰু পেহীৰ দুখ দেখি মই অলপ কান্দি মেলি পেহীক সান্তনা দি মই ঘৰলৈ বোলো যাওঁ কাৰণ পেহীয়ে মোক ভাত খোৱাৰ বাহিৰে অন্য একো খাব নিদিলে বাই বাই গাইজ